আমি কিমানটা সিটত ইলেকশন খেলো কেনেকে খেলো 20 আগষ্টত আপোনালোকে গম পাব তাৰ আগতে মই গোটেই জায়গাখিনি এবাৰ ঘূৰি লম ৰাহুল গান্ধীয়ে 24ত ভোট চুৰিৰ এটা অভিযোগ তুলিছে ৰাহুল গান্ধীয়ে নিজে ইলেকশন জিকিলে সব ঠিক থাকে আৰু বিজেপিয়ে ইলেকশন জিকিলে গণ্ডগোল হয় কৰ্ণাটকত ভোট চুৰি নহয় তেলেংগানাত ভোট চুৰি নহয় যদি আমি জিকো সেই জায়গাত ভোট চুৰি হয় এটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে আগতে ইমান দিন ইভিএমৰ কথা ক'লে এতিয়া ভোট চুৰিৰ কথা আৰম্ভ কৰিছে কিন্তু স্যাৰ আপুনি সেপ্টেম্বৰত ইলেকশন হ'ব বুলি কৈছে কিন্তু পূৰ্বৰে কালি ঘোষণা কৰিছে যে আমি ডিসেম্বৰৰ ভোট গ্ৰহণ কৰিছিলো যদি ডিসেম্বৰতহে ইলেকশন কৰিব সেপ্টেম্বৰৰ 29 তাৰিখৰ আগতে ইলেকশন হৈ যাব মই যোৱাকালি গুৱাহাটীত কৈ আহিছোঁ এই বিষয়ে অলৰেডি মই ক'লোঁ স্যাৰ বিহাৰত স্যাৰৰ যিটো স্যাৰ ৰেডি হৈ গ'ল এক্সিকিউট হৈ গ'ল অসমত হ'ব নেকি সব গোটেই ৰাজ্যতে হ'ব খালি কেতিয়া হ'ব এইটো শিডিউল এটা কৈ ডিক্লেয়াৰ হ'ব এইটো কমপ্লেইন বিটিআৰত বহুত আছে ইয়াৰ ওপৰত মই চকু দিম মই এবাৰ খবৰ অখিল গগৈয়ে যি কয় তাৰ উল্টাটো হয় অখিল গগৈ যদি কয় সূৰ্য পূবৰ ফালে ওলায় তেতিয়া সূৰ্যটো পশ্চিমত গুচি যাব কাৰণ সূৰ্যয়ো অখিল গগৈক বেয়া পায় গতিকে অখিল গগৈ কোনো কথা অসমত নচলে বিজেপিয়ে আগ্ৰাসন কৰিছে নে মিয়াই আগ্ৰাসন কৰিছে সেই কথাটো বুজি পাব লাগে না ৰঞ্জিত বসুমতাৰীয়ে কৈ আছে যে মানে বিজেপিয়ে মানে দিলীপ শইকীয়াৰ ওপৰত এটা মানে হেৰি লগাইছে যে আচলতে তেওঁ মানে কোনো কথা নাজানাকে তেওঁ সাম্যক জ্ঞান তেওঁ আচলতে বক্তব্য চক এই কথাটো মই অলৰেডি কৈছোঁ যে দিলীপ শইকীয়াৰ বক্তব্যটোক পলিটিকেল কেপিটেল কৰিব নালাগে কাৰণ অসমত আমি জনজাতি লোকসকলৰ কাৰণে কিমান কৰি আছোঁ এইটো ৰাইজে দেখিছে গতিকে দিলীপ শইকীয়াই কিবা এটা বেলেগ প্ৰসংগত কিবা এটা কৈছে তাক ইলেকশ্যনৰ ইস্যু বনোৱাটো কোনো দৰকাৰ নাই কাৰণ আমি যোৱা 5 বছৰ বা সোণোৱালৰ চৰকাৰ মোৰ চৰকাৰ 10 বছৰ হৈ গ'ল আমি কিবা মানুহে বেয়া পোৱা কাম এতিয়ালৈকে কৰিছোঁ নেকি কতোতো কৰা নাই কিন্তু দিলীপ শইকীয়াৰ লগত মিত্ৰতা নাথাকে কিন্তু বিজেপিৰ লগত থাকিব চক এইবিলাক কোনে কোৱা ৰাজনৈতিক কথা বতৰা তাত মই সোমাব খোজা নাই আমি বিপিএফৰো বিৰোধী নহয় ইউপিপিএলৰো বিৰোধী নহয় মাত্ৰ এবাৰ পদুমক ৰাইজে ভোট দিব লাগে এইটোৱে কথা